عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين. لا إله إلا الله والله أكبر. بسم الله الرحمن الرحيم. قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد. لا إله إلا الله والله أكبر. بسم الله الرحمن الرحيم. قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد. لا إله إلا الله والله أكبر. بسم الله الرحمن الرحيم. قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس. لا إله إلا الله والله أكبر. وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم. إن رحمة الله قريب من المحسنين. وما أرسلناك إلا رحمة للعالمين. ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد. اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد. فاستغفر الله إن الله غفور رحيم. এতিয়া আমি প্ৰাৰ্থনা কৰিম সৃষ্টিকৰ্তাৰ ওচৰত। আৰম্ভণিতে মই এটি শ্লোক পঢ়ি আছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহান নাসু তাকু ৰাব্বাকুমুল্লাযী খালাকাকুম মিন নাফসিন ওয়াহিদাতিন ওয়া খালাকা মিনহা যাওজাহা ওয়া বাসসা মিনহুমা রিজালান কাসীরান ওয়া নিসা ওয়াত্তাকুল্লাহাল্লাযী তাসাআলুনা বিহি ওয়াল আরহাম ইন্নাল্লাহা কানা আলাইকুম রাকীবা। হে মানৱ, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, তাৰ পৰাই তেওঁ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰনাৰী বিস্তাৰ কৰিছে। আৰু তোমালোকে আল্লাহ তাৰমানে সৃষ্টিকৰ্তাৰ তাকৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা আৰু তাকৱা মানে ভয় কৰা, অৱলম্বন কৰা ৰক্ত সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও নিশ্চয় আল্লাহে তোমালোকক পৰ্যবেক্ষণ কৰি আছে। এই সুৰক্ষিতক পঢ়িব কিন্তু গোটেই বিশ্ব মানৱৰ কথাটো ক'লে আমাৰ সকলোৱে এজনে আদি পিতা আদমে এই যিটো বাইবেলত পাইছে, কোৰাণত পাইছে। গতিকে হিন্দু মুছলিম শিখ ইছাই আমি সকলোৱে ভাই ককাই, আমাৰ আদি পিতা এজনেই। আৰু কোৰাণত সেইটোৱে উল্লেখ কৰিলে যে মই তোমালোকক এজনৰ পৰাই সৃষ্টি কৰিছোঁ। এতিয়া আমিতো খ্ৰীষ্টানসকলেও কয় আৰু আমিও কয়। আমি অসমীয়া অৰ্থ হ'ল আমাৰ প্ৰাৰ্থনা কবুল কৰা। গতিকে আমিতো হাত উঠাওঁ আৰু হাত উঠোৱা বা হাত নমস্কাৰ কৰা একেই কথা। কিয়নো আমি ধ্যানৰ যাতে তেখেতে আমাক দেখি আছে, আমি কিন্তু দেখা নাই। সেই ধাৰণলৈ ক'ব আল্লাহুম্মা আমিন। ৰব্বানা আতিনা في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وادخلنا مع الأبرار يا عزيز يا غفار يا رب العالمين. رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء. لا إله إلا أنت سبحانك إني كنت من الظالمين. حسبنا الله
ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন আলহামদুলিল্লাহি রাব্বিল আলামিন আর রাহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন। ইয়া পরবর্তীকার এই বিশ্ব জাহানের মালিক তোমার বর্ণনাতে মাথা নত করে ভিক্ষা কইছো আমার নিচিনা পাপিষ্ঠ এই পৃথিবীতে আর কোনো নাই। আমার সাগৰৰ পানী তোতালতকৈ আমাৰ বেছি পাপ। আল্লাহ আমি নাজানো আমি মৃত্যুৰ পিছত তোমাৰ ওচৰত কেনেকৈ চেহেৰা দেখা। তুমি আমাৰ যিবিলাক কৰ্ম কৰিবলৈ মনা কৰিছা পৃথিৱীৰ সকলো অপকৰ্মত আমি লিপ্ত আছো। তুমি তোমাৰ নূৰৰে তোমাৰ আলোকৰে তুমি আমাৰ সকলো হৃদয়খন পৰিষ্কাৰ কৰি দিয়া। তোমাৰ নূৰৰে আমাৰ অন্তৰখন আলোকিত কৰি দিয়া। আল্লাহ আমি যি উদ্দেশ্যৰে ইয়াত সমবেত হৈছো আমাৰ একো কাৰো অন্তৰত দুখ নাই, আমি একো কোৱাৰ আশা অহা নাই। আমি আল্লাহ যিজনৰ কাৰণে ইয়াত সমবেত হৈছো তেখেত এজন মানৱ দৰ্দী আছিল। তেখেতৰ ওচৰত কোনো হিন্দু মুছলমান শিখ ইছাহী নাছিল। তেখেতে মানৱতাৰ পূজাৰী আছিল। আল্লাহ তেখেতৰ যি কৰ্ম তুমি কবুল কৰিছা আল্লাহ তেখেতক আত্মাক চিৰ শান্তি দান কৰা। আল্লাহ কবুল তোমাৰ হাতৰ এই দুনিয়া আল্লাহ জেলখানা, আমি এই জেলখানাৰ ভিতৰত আছো। এতিয়া তোমাৰ হাৱালা হৈ গ'ল, সেই অন্ধকাৰ জেগাত তেখেত গুচি গ'ল। তেখেতে কিদৰে আছে আমি নাজানো। আল্লাহ তেখেতৰ মাও এই পৃথিৱীৰ পৰা বিদায় হ'ল, তেখেতৰ ভনীও বিদায় হৈ গ'ল। আল্লাহ সকলোৰে